হাই মই বিকি আৰু এইফালে মোৰ মা আৰু আমি দুয়ো আজি ওলাইছোঁ দাইহঁতৰ ঘৰলৈ গৌৰীসাগৰলৈ আৰু ৰাস্তাতে পালোঁ এটা ধুনীয়া ছানছেট ভিউ গধূলি সময়তে পামগৈ যিহেতু চাহ খাবলৈ হাততে কিবা এটা লৈ গ'লোঁ সকলোৱে মিলি ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু এইফালে আমাৰ এজন সৰু ভকত ভাত পানী খাই উঠি ভাওনা চাবলৈ বুলি আহিলোঁ তেওঁলোকে গেটৰ সন্মুখতে দশাৱতাৰৰ যি মূৰ্তি আছে তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে ভাওনাই হওক বা ৰাস এনেকুৱা পৰিৱেশলৈ বহুত দিনৰ মূৰত আহিছোঁ গতিকে মনটো কিবা ভাল লাগি গৈছে আৰু এইফালে তেওঁলোকে ৰাখিছে এখন গ্ৰন্থমেলা আৰু এখন প্ৰদৰ্শনী মুঠতে তেওঁলোকে পৰিৱেশটো এটা খুব সুন্দৰ কৰি তুলিছে আৰু এইফালে ভাওনা হ'লে সৰু সৰু ভিডিঅ' কেইটামান কৰিছিলোঁ আপোনালোকৰ বাবে চাবচোন ভিডিঅ' কেইটা